এইটো বছৰৰ প্ৰথমটো চেহেৰি আপোনালোক সকলোকে প্ৰথম চেহেৰিৰ শুভেচ্ছা থাকিল আৰু ইপিনে আমি উঠি ভাত পানী ৰেডি কৰিলোঁ আৰু ইপিনে মিষ্টাৰে খাই আছে আৰু মায়েও খাব এয়া মা আৰু ককাইও ব্ৰাছ কৰি আছে হিও আহি খাব আৰু ময়ো ইপিনে খোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু ইপিনে খোৱা বোৱা হৈ গ'ল আৰু এতিয়া যিহেতু আজানৰ টাইম হৈ গ'ল সো এতিয়া আহিছোঁ ব্ৰাছ কৰিবলৈ আৰু আহি চাওঁ টুথপেষ্ট নাই ওলাই আছোঁ নোলাই এই পিছত যিও অলপ চলপ ওলাইছে তাৰেই ব্ৰাছ কৰি আছোঁ আৰু যেনে তেনে আৰু ব্ৰাছ কৰি থকা অৱস্থাতে আজানো দি দিছে সো এতিয়া উজু কৰি লৈছোঁ নামাজ পঢ়িম যিহেতু আৰু এতিয়া নামাজ পঢ়ি আহি আকৌ বহিলোঁ আৰু এতিয়া অলপ টোপনি যাম আৰু ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকৰ লগত গুড মৰ্নিং কেনে আছে আপোনালোক আশা কৰোঁ চবেই ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া পিছদিনাখন ৰাতিপুৱা যিহেতু ৰোজা আছিলোঁ অলপ দেৰিকৈ উঠিছোঁ টোপনিৰ পৰা আৰু উঠি মিফচাক ৰেডি কৰিছোঁ মানে ব্ৰাছ কৰাই দিছোঁ আৰু তাইক ব্ৰেকফাষ্ট খুৱাই লৈছোঁ আৰু এতিয়া আহিছোঁ ৰুমবোৰ চাফা কৰিবলৈ ৰোজাৰ দিনত কাম অলপ বেছিয়ে থাকে নহয় জানো আৰু যদি বেবী থাকে তেনেহ'লেতো আৰু দুগুণ থাকে কাম আৰু যিহেতু বেবীৰ লগত অলপ লাগি থাকিব লাগে আৰু আজি দিনটো কি কৰোঁ নকৰোঁ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চাব আশা কৰোঁ ভাল পাব সো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আজি দিনটোত আৰু তেনেকৈ ভিডিঅ' কৰা হোৱা নাই যিহেতু চব বস্তুটো আৰু কেমেৰা আগত কৰিব নোৱাৰি নহয় জানো আৰু ইপিনে পাকঘৰত আহি গৈছোঁ কাম কৰিবলৈ যিহেতু ইফতাৰ বনাব লাগিব আৰু মই চুৱেটাৰ পিন্ধি আছোঁ যিহেতু বতৰটো ঠাণ্ডা আৰু আজি বনাম গাজৰৰ হালৱা আৰু তাৰ বাবে এটা কেৰাহী বহাই লৈছোঁ আৰু কেৰাহীত দি দিছোঁ ঘি আৰু ঘিখিনি এনেকৈ ভালকৈ গৰম হ'বলৈ দিছোঁ এয়া ভালকৈ গৰম হোৱাৰ পিছত ইয়াত দি দিম এয়া গাজৰখিনি আৰু গাজৰখিনি ভালকৈ ভাজি ল'ব লাগিব কালাৰটো চেঞ্জ নোহোৱালৈকে ভাজি থাকিব লাগিব নহ'লে গাজৰৰ কেঁচা গোন্ধটো ওলাই আহিব সো ভালকৈ ভাজি ল'লে আৰু টেষ্টটো ধুনীয়া আহে আৰু গোন্ধটো নাইকিয়া হৈ যায় গাজৰৰ আৰু এনেকৈ ভালকৈ ভাজি থাকিম আৰু এয়া কালাৰটো অলপ চেঞ্জ হৈ গ'ল আৰু এনেকৈ ভজা হৈ গ'লে এতিয়া দি দিম ইয়াত গাখীৰ আৰু এয়া গাখীৰ দি দিছোঁ আৰু গাখীৰ দিয়াৰ পিছত ইয়াত দি দিম চেনি আৰু চেনি দিয়াৰ পিছত এইখিনি আকৌ ভালকৈ মিক্স কৰি ল'ম আৰু লোৱাৰ পিছত এইখিনি ঢাকনিৰে ঢাকি থৈ দিম অলপ টাইম মই গাজৰৰ হালৱা এনেকৈয়ে বনাওঁ বহুত ইজি প্ৰচেছ কম সময়তে বনাব পাৰি আৰু বহুত কিবা বস্তু নালাগে এটা বস্তু হ'লেই হৈ যায় বেছি উপকৰণৰ দৰকাৰ নাই কেইটামান হ'লেই হৈ যায় আৰু এনেকৈ বনালেও বহুত টেষ্টি হয় খাবলৈ আৰু এয়া মোৰ গাজৰৰ হালৱা ৰেডি হৈ গ'ল কালাৰটো বহুত ধুনীয়া আহিছিল বাট কিয় বা ইয়াত কালাৰটো অহা নাই ৰিয়েলত কালাৰটো বহুত ধুনীয়া আৰু কিয় জানো মোবাইলত কালাৰটো অহা নাই ভালকৈ আৰু ইপিনে আজানৰ টাইমো হৈ গ'ল আৰু এই আমাৰ ইফতাৰো ৰেডি হৈ গ'ল আজি প্ৰথম দিনাৰ ইফতাৰটো এনেকৈ পাৰ কৰিলোঁ আমি আৰু আপোনালোকক জনাব আপোনালোকৰ প্ৰথম দিনটো কেনেকৈ পাৰ হ'ল আৰু এয়া মিফচাও মোৰ লগত খাই আছে তাইও ইফতাৰ খাই আছে আৰু এনেকৈয়ে আজি আমাৰ দিনটো পাৰ হৈছে আলহামদুলিল্লাহ আজি এটা ৰোজা হ'ল আমাৰ কমপ্লিট আৰু দোৱা কৰিব যাতে চবকেইটা ৰোজাই কৰিব পাৰিম আৰু আপোনালোকৰো কৰিবলৈ আল্লাই তৌফিক দিয়ক আৰু চবৰ দিনে ভাল যাক এইটোৱেই কামনা কৰোঁ আৰু চবেই দোৱা কৰিব আমাৰ কাৰণে আজি সৰু সুৰা এটা ব্লগ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত আশা কৰোঁ ভাল পাব আজিলৈ এইখিনি বাই বাই আল্লাহ হাফিজ